never slow up, no I don't take shit, I got no নমস্কাৰ আজি ব্লগটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে আজি আপোনালোকক দেখাম আমাৰ যি নতুন ঘৰৰ কাম চলি আছে সেইখিনি দেখাম প্লাস যিখিনি অলৰেডি হৈ গ'ল কমপ্লিট হৈ গৈছে সেইখিনি দেখাই আছো ভিডিওটো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব মই আপোনালোকক গ্ৰাউণ্ড ফ্লোৰটো দেখাই আছো এইটো চাও গ্ৰাউণ্ড ফ্লোৰ এইটো 12 বাই 12 ৰুম কমপ্লিট হৈ গৈছে অলৰেডি আৰু ইয়াত অলপ টাইলছ লগা হৈ গ'ল এফালে এইটো ৰুম অলপ ডাঙৰ হৈছে ৰুমটো এইটো ধুনীয়া অলপ হল টাইপ হৈছে এইটো ৰুম আৰু এফালে আছে এইটো বেডৰুম ভইচটো অলপ ইকো হৈ আছে দেই মানে সব খিৰিকী দৰজা মৰা আছেতো গতিকে অলপ আৱাজটো ইকো হৈ আছে এফালে আছে আপোনাৰ বেচিন আৰু এফালে হ'ল এয়া কিচেন আৰু এটা বেডৰুম আপোনালোকক দেখাই দিছো আৰু এফালে আছে এইটো বাথৰুম এইটো কৰিডৰ আৰু এফালেও আছে বাথৰুমলৈ যাব পৰা এটা সুবিধা দৰজা এখন আছে I don't ever slow up, no I don't take shit, I got no love for the fakeness, if you wanna play tough পাৰ্চেল এটা আহিলে বহুত দিন হ'ল অৰ্ডাৰ কৰিছিলোঁ প্ৰায় 10 দিনৰ মূৰত আহিছে পাৰ্চেলটো কি পাৰ্চেল আহিছে মই ভিডিঅ'টোৰ শেষত আপোনালোকক দেখাই আছোঁ এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ফ্ল'ৰটো দেখাবলৈ গৈ আছোঁ আৰু ওপৰলৈ উঠি আহোঁতে আপোনালোকে ইয়াৰ পৰাই দেখা পাব পাৰে আমাৰ যি নতুন দোকানখন বনাই থকা হৈছে বহুতখিনি কাম বাকী আছে টিং লগাবলৈ আছে আৰু চাটাৰ লগাবলৈ আছে সেইখিনি আপোনালোকক মই পাছত দেখাম আৰু এইফালে ফাৰ্ষ্ট ফ্ল'ৰৰ কাৰণে এয়া কেচি ৰেডি হৈ আছে সেইখিনি কেচি লাগিব আপোনাৰ এইখিনি জেগাত ধুনীয়াকৈ লাগিব আৰু এইফালে এখন ৱাল হ'ব আৰু এইটো ৰুম প্ৰায় হলৰ নিচিনা হ'ব এইটো হলৰ নিচিনা হ'ব আৰু এইফালে বেলকনি থাকিব এইফালে যদি চাই আপোনালোকে এইফালে ডাইনিং ৰুম এইটো ডাইনিং ৰুম আৰু ইয়াত হ'ব কিচেন এইটো বেডৰুম বহুত বস্তু ভৰি আছে এইখিনি অঁতৰাই পেলাই কাম কৰিব লাগিব আৰু এইফালে পিছে এইফালে যদি চাই এইটো এটা বেডৰুম এইটো ষ্ট'ৰ ৰুম সৰুকৈ ৰখা হৈছে ইয়াৰ পৰা চাওক ৰয়েল হাউচৰ ভিউটো বহুত ধুনীয়াকৈ দেখা পোৱা যায় গোটেই এৰিয়াটো দেখা পোৱা যায় এইফালে আৰু পাছৰ ফাললৈ এইটো ৰুম এইটো এটা বেডৰুম আৰু বেক চাইডে এখন বেলকনি থাকিব এনেকৈ এয়া ছেকেণ্ড ফ্ল'ৰলৈ আহিছোঁ ছেকেণ্ড ফ্ল'ৰত অলৰেডি আমাৰ বাঁহত আছে এইটো পাৰ্ট কমপ্লিট হৈ গ'ল আমি বাঁহ ভণ্টি আমি গোটেইখিনিয়ে কম্বাইন কৰি পেলাই বনাইছোঁ সেই গোটেইকেইটা পাৰ্ট গতিকে এইটো পাৰ্ট বাৰু আপোনালোকৰ পাছত দেখাম মই এতিয়া দেখাই আছোঁ থাৰ্ড ফ্ল'ৰটো এতিয়া মই থাৰ্ড ফ্ল'ৰত উঠি আহি আছোঁ এতিয়া আপোনালোকে আচল ভিউটো দেখা পাব ধুনীয়া গোটেই এৰিয়া দেখা পাব মই আপোনালোকক দেখাইছোঁ ইয়াত থাৰ্ড ফ্ল'ৰত আপোনালোকক দেখাইছোঁ চাওক বালি ষ্টক কৰা হৈ গ'ল এইফালে এয়া আছে আৰু এইফালে এয়া ইটা কমপ্লিট 5000 ইটা ওপৰত উঠাই দিয়া হৈছে এখন ছাতৰ ওপৰত 5000 ইটা আপোনালোকে চাওক 5000 ইটা আছে ইয়াতে মানে এইটো পাৰ্ট বনোৱা হ'ব 2-4 দিনত কাম ষ্টাৰ্ট হৈ যাব সেইকাৰণে বালিখিনি উঠোৱা হৈ গৈছে আৰু ইটা উঠোৱা হৈ গৈছে চাটাৰিংখিনি এইখিনি পুৰণা এইখিনি আঁতৰাই দিব লাগিব কাম ষ্টাৰ্ট হোৱাৰ লগে লগে চাওক এইফালে ৰুম হ'ব বেডৰুম আৰু এইটো চাইডে কৰিডৰ থাকিব ঠিক তেনেকৈ তলৰ নিচিনাকৈ গোটেইখিনি পাছত আপোনালোকক দেখাম মই ভিডিঅ'ত আৰু ছাতৰ ওপৰত গৈ একদম টপ ফ্ল'ৰত গৈ পেলাই আপোনালোকক দেখাম গোটেই এৰিয়া ভিউটো ধুনীয়াকৈ দেখাই আছোঁ এতিয়া টপ ফ্ল'ৰত উঠি আহি আপোনালোকক দেখাইছোঁ ওপৰৰ পৰা ভিউটো কি ধুনীয়া লাগে চাওক এইফালে ৰয়েল আৱাজ গোটেইটো দেখা পোৱা যায় ধুনীয়াকৈ আৰু এইফালে আমাৰ নেশ্যনেল হাইৱে যিটো আছে এনেকৈ আৰু এইফালে আছে বামুণী পাহাৰ আৰু ছাইডত গৈ দেখাইছোঁ বেছি ছাইডত যাবলৈ ভয় লাগে যিহেতুকে ৰেলিং লগোৱাই হোৱা নাই আমাৰ এয়া চাওক ভিউটো এইফালে এনেকৈ দেখাই আছোঁ এয়া আৰু এতিয়া মই আপোনালোকক দেখাম মোৰ যিটো পাৰ্চেল আহিছিলে আজি এই পাৰ্চেলটো মই দেখাই আছোঁ আপোনালোকক নতুন মোবাইলটো কভাৰ এটা অৰ্ডাৰ কৰিছিলোঁ এইটো একদম প্ৰিমিয়াম কোৱালিটি চোৱা ভাল লাগিছে না
ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহ'লে লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।